हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল वेलकाम बैक टू উইকেণ্ড টিচিং চেনেল। আজি আমি ডিছকাছ কৰিম এইচএছৰ ৰিজাল্টটো কেতিয়া দিব। এটা তাৰিখ তোমালোকে ভাইৰাল হৈ গৈছে যে 17 এপ্ৰিলত ৰিজাল্ট দিব, কিন্তু আচলতে 17 এপ্ৰিলত ৰিজাল্ট দিবনে, আমি কোনটো তাৰিখ এক্সপেক্ট কৰিব পাৰোঁ, কিয়নো আজি এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। আৰু তোমালোকে ৰিজাল্টক লৈ ইমান হেৰি কৰিব নালাগে, কাৰণ ৰিজাল্ট যিমান সোনকালে তোমালোকে খুজিবা সিমানে কিন্তু ৰিজাল্টত খেলিমেলি হ'ব পাৰে। গতিকে মই তোমালোকক আগতে কৈছিলোঁ যে ৰিজাল্ট বস্তুটো তোমালোকে অলপমান দেৰিকৈ পোৱাটোৱে বেছি ভাল, কাৰণ অলপ জলদিকৈ দিলে তোমালোকৰ কি হ'ব, ৰিজাল্টত কিন্তু বহুত খেলিমেলি হ'ব পাৰে। সেইকাৰণে তোমালোকে অলপমান ধৈৰ্য ধৰা, তোমালোকক ৰিজাল্টটো 100% একদম তোমালোকৰ ভুল ভাল নোহোৱাকৈ খেলিমেলি নোহোৱাকৈ ৰিজাল্টটো পাবা। যদি তোমালোকে অলপমান জলদি কৰা তেনেহ'লে কিন্তু তোমালোকৰ ৰিজাল্টৰ ওপৰত কিন্তু এফেক্ট পৰিব পাৰে। গতিকে এইখিনি তোমালোকে যিহেতু সুধি আছিলা যে ৰিজাল্টটো কেতিয়া দিব, সেইকাৰণে মই তোমালোকক আজি এক্সপেক্ট ডেটটো ক'ম। আৰু তোমালোকে কিন্তু জানা যে এতিয়ালৈকে কিন্তু অফিচিয়েল নটিফিকেশ্যন অহা নাই, কিন্তু মুখ্যমন্ত্ৰী কোৱাৰ দৰে যে 20 তাৰিখৰ আগত তোমালোকৰ ৰিজাল্টটো দিব। কিন্তু এতিয়া 20 তাৰিখৰ আগত মাত্ৰ 4 দিন বাকী আছে। এই 4 দিনৰ ভিতৰত তোমালোকে কোনটো তাৰিখে তোমালোকে ৰিজাল্ট দিব, কাৰণ তোমালোকে জানা যে এতিয়া বৰ্তমান বিহু বন্ধ চলি আছে 14, 15 আৰু 16। নেক্সট তোমালোকৰ খোলা হ'ব 17 তাৰিখ, তাৰপিছত 18, 19, 20। গতিকে তোমালোকক 17 তাৰিখে দিলে ৰিজাল্টটো দিব পাৰে, আৰু নহ'লে 18 তাৰিখে নিদিয়ে, 18 তাৰিখে কিবা বন্ধ আছে। আৰু তোমালোকৰ 19 তাৰিখে কিন্তু তোমালোকৰ দেওবাৰ হ'ব, দেওবাৰেতো ৰিজাল্ট নিদিয়ে, তেতিয়া দিলে তোমালোকৰ 20 তাৰিখে দিব লাগিব, আৰু 20 তাৰিখ কিন্তু তোমালোকৰ সোমবাৰ। কিন্তু মোৰ মতে তোমালোকৰ ৰিজাল্টটো 20 তাৰিখৰ আগত নিদিয়ে, কাৰণ তোমালোকে গম পাইছা 20 তাৰিখৰ আগত মাত্ৰ এদিনহে বাকী আছে, 17 তাৰিখ। তে 17 তাৰিখে তোমালোকৰ ৰিজাল্ট যিহেতু ইমান এটা হেৰি হোৱা নাই, অফিচিয়েল নটিফিকেশ্যন অহা নাই। গতিকে তোমালোকে এক্সপেক্ট কৰিব পাৰা যে 25 তাৰিখৰ আগে বা পাছে তোমালোকৰ ৰিজাল্টটো পাবা। তোমালোকে হয়তো 25 তাৰিখৰ আগত তোমালোকে 24 তাৰিখ আৰু পালে তোমালোকে 27 তাৰিখ, এই দুটা দিনত কিন্তু তোমালোকে ৰিজাল্টটো বেছিকৈ এক্সপেক্ট কৰিব পাৰা, কাৰণ এই দুটা তাৰিখত কিন্তু তোমালোকে ৰিজাল্ট দিব। তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰলৈ তোমালোকে লক্ষ্য কৰা, তেতিয়া কিন্তু তোমালোকে 2024 তাৰপিছত 2025 সেইমতে কিন্তু তোমালোকৰ ৰিজাল্টটো মে' মাহত দিছে, কিন্তু এতিয়া যিহেতু মে' মাহ অহাই নাই, গতিকে এপ্ৰিল মাহৰ দিলে একেবাৰে লাষ্টৰ ফালে দিব পাৰে 24, নহ'লে তোমালোকৰ 27 তাৰিখে কিন্তু তোমালোকে ৰিজাল্টটো বেছিকৈ এক্সপেক্ট কৰিব পাৰা। কিন্তু এতিয়াও কিন্তু অফিচিয়েল নটিফিকেশ্যন অহা নাই, মই অকল তোমালোকক ধাৰণাটোহে দিছোঁ। এতিয়া তোমালোকে ৰিজাল্টক লৈ ইমান কমেণ্ট কৰি নাথাকিবা, কাৰণ তোমালোকে বেছি যিমান জলদি ৰিজাল্টটো পাবা সিমানে কিন্তু খেলিমেলি হ'ব পাৰে। গতিকে মই তোমালোকক এক্সপেক্ট ডেটটো দিলোঁ, এতিয়া তোমালোকে অলপমান ধৈৰ্য ধৰি থাকা, তোমালোকৰ ৰিজাল্টটো পাবাই। আৰু তোমালোকে 100% চিয়'ৰ, আৰু তোমালোকে 100% ভালদৰে তোমালোকে ৰিজাল্ট পাবা। মেট্ৰিক পৰীক্ষাত কিন্তু বহুত ষ্টুডেণ্টে কৈছে যে তেওঁলোকৰ ৰিজাল্ট কিন্তু ভবামতে অহা নাই। গতিকে তোমালোকৰো যাতে সেনেকুৱা নহয়, সেইকাৰণে তোমালোকে অলপমান ধৈৰ্য ধৰা, তোমালোকে ৰিজাল্টটো পাবাই। গতিকে এইখিনি আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে পৰৱৰ্তী তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন আহিলে তোমালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকে জানিব পাৰা।